আজি চিৰাং জিলাৰ আমাৰ চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই নিজলাগুৰি বোলা এটা ঠাই আমাৰ শান্তিপুৰৰ এটা চৌক আছে। সেই শান্তিপুৰ বজাৰৰ পূব ফালেদি আৰু আমাৰ টুকুৰাঝাৰ উত্তৰ ফালে নিজলা নদীৰ পাৰত নিজৰা ইকো-টুৰিজাম এণ্ড পিকনিক স্পট এইটো আজি আমি মুকলি কৰিছোঁ। আৰু ইয়াত দেখা গৈছে যে বিশেষকৈ আমাৰ যিবিলাকে বনভোজ খাবলৈ আহে বছৰৰ মানে শেষৰ ফালে আৰু নতুন বছৰৰ মানে সময়ত ফেমিলিকে আদি কৰি আমাৰ যিমান ইয়াত দেখা কাপোৰ আছে যিবিলাকে ঘৰৰ বাহিৰত এবাৰ বছৰত এবাৰ বনভোজ খাবলৈ পিকনিক খাবলৈ মন যায় তেখেতসকলৰ সুবিধাৰ্থে এই পিকনিক স্পটখন যোৱা বছৰৰ পৰা আফটাৰ কোভিড কৰা হৈছিলে। এইবেলিও উদ্যোক্তাসকলে ভাল এটা পদক্ষেপ তেখেতসকল লৈছে। ইয়াৰ নিজলা নদীৰ ওপৰত সুন্দৰ এটা কাঠৰ দলং বনাই আৰু ইয়াৰ ওচৰতেই এই বছৰ উল্লেখনীয় এটা বিষয়টো হ'ল যে ইয়াত বটিঙৰ এটা ছিষ্টেম মানে ফেচিলিটি তেখেতসকলে প্ৰভাইড কৰিছে। যে পিকনিক বনভোজ খাব সময়ত কিছুমান ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবিলাক আহে তেখেতসকলৰ আমেজৰ কাৰণে তেখেতসকলৰ সময় কটাবৰ কাৰণে এই মানে বটিং ছিষ্টেমটো কৰা হৈছে। আৰু যোৱা বছৰতকৈ এই বছৰ এইবেলি সুন্দৰ মানে হৈ গৈছে। ইয়াত বগৰী বিশেষকৈ বগৰী গছবিলাক আছে। বগৰীৰ তলত ভালকৈ এটা সুন্দৰ এটা পৰিৱেশত পিকনিক খাবলৈ সক্ষম হ'ব। সেইকাৰণে মই আহ্বান জনাইছোঁ যে যোৱা বছৰো সুন্দৰভাৱে ইয়াত কোনো অঘটন নথকাকৈ আৰু ইয়াত মানে পৰম্পৰাটো মানে ৰক্ষা কৰি পিকনিকৰ এটা স্পট আয়োজন কৰা হৈছে ইকো-টুৰিজাম বুলি। তো যিবিলাকে আহিব বিচাৰে তেখেতসকলক মই আহ্বান জনাইছোঁ ইয়ালৈ আহি তেখেতসকলৰ মনে বিচৰা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত সুন্দৰ এটা পৰিৱেশত তেওঁলোকে এইখিনি সুযোগটো পাব। তাৰ বাবে মই উদ্যোক্তা কমিটিৰ মই আহ্বান জনাইছোঁ। উদ্যোক্তা কমিটিৰ হৈ মই আমাৰ জনসাধাৰণক মই আহ্বান জনাইছোঁ। থেংক ইউ।